আজি আমি ঘৰৰ সকলো ওলাইছোঁ এফালে। ক'ত গৈছোঁ কি কথা ভিডিঅ'টো চাই থাকিলে গম পাব। এয়া চাওক, আমি আহি গ'লোঁ জুইহাল। হয়, মই মা দেউতাহঁতক ইয়ালৈকে লৈ আহিছোঁ, কিয়নো আজি ৰাতিৰ ভাত সাঁজ আমি ইয়াতেই খাম। যিহেতু বহুত দিনৰ পৰা মই ভাবি আছিলোঁ যে কিবা এটা যেতিয়া মই কৰিম মা দেউতাহঁতক এখন ভাল ৰেষ্টুৰেণ্টে হওক বা হোটেলতে হওক মই খুৱামগৈ, কিন্তু মোৰ সেই আশাটো পূৰণ হোৱা নাছিলে। ফাইনেলি মই ইউটিউবৰ ফাৰ্ষ্ট পে'মেণ্টটো পাই মাহঁতক মই এয়া ৰেষ্টুৰেণ্টত লৈ আহিছোঁ এসাঁজ খুৱাবৰ কাৰণে, কিয়নো মাহঁতে আমাৰ কাৰণে বহুতখিনি কষ্ট কৰিছে, বহুতখিনি ত্যাগ কৰিছে আৰু বহুতখিনি আমাৰ লগতে আচলতে তেওঁলোকে নিজৰ সপোনো পাহৰিলে আৰু তেওঁলোকৰো মন যায় দিয়কচোন এখন ভাল হোটেলত যাবলৈ বা ভাল ৰেষ্টুৰেণ্টত যাবলৈ। কিন্তু কি হয়, যিহেতু পইচাবোৰত কষ্ট কৰি এটকা এটকাকৈ জমা কৰা হয়, এই পইচাখিনি আচলতে এনেকৈ খৰচ কৰিবলৈ তেওঁলোকৰ আচলতে বেয়া লাগে। কিন্তু মই জানো যে মাহঁতৰো আশা থাকে নহয় জানো, কিন্তু আমাক ক'ব নোৱাৰে। কিন্তু মই ভাবিলোঁ যে নাই, লৈ যাওঁ এবাৰ। আৰু দেউতাহঁত মাহঁত নাহোঁ বুলি কৈছিলে, কিন্তু মই কৈছোঁ যে সদায় কষ্ট কৰিয়ে আছে, এদিন ব'লকচোন ওলাই যাওঁ। এয়া এনেকৈ টানি আনফালে এয়া খানাও আহি গ'ল আৰু এয়া খানা খাব। আৰু এতিয়া আপোনালোকক মই বুজাব পৰা নাই মই কিমান সুখী। আচলতে যেতিয়া নিজৰ উপাৰ্জনৰ পইচাৰে মা দেউতাহঁতক কিবা এটা খুৱাব পাৰোঁ, তাতকৈ আৰু সৌভাগ্য হ'বই নোৱাৰে। আৰু আপোনালোকৰ কাৰণে এয়া সম্ভৱ হৈছে, আপোনালোকে ইমান মৰম চেনেহ দিছে, তাৰবাবে বহুত বহুত ধন্যবাদ আপোনালোকক। খাই বৈ আহি এয়া বাহিৰতে বহিছেহি। এইকণ সুখ আপোনালোকৰ কাৰণেই হৈছে আৰু আপোনালোকে ইমান মৰম চেনেহ দিয়াৰ বাবে হৈছে, আৰু এনেকৈ আমাক মৰম দি